हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल আপোনালোকে চাই আছে মোৰ লোকেল ব্লগ গাইস মৰ্নিং এতিয়া 5টা বাজিছে এতিয়া নামাজ পঢ়ি আহিলো 8টা বজাত আমাৰ ঈদৰ সমূহীয়া নামাজ দিয়া হৈছে আমি নামাজ পঢ়িব লাগিব আমাৰ ঈদগাহ যিখন আগৰ আমাৰ ঈদগাহ আছিল আপোনালোকৰ মই আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছে ঈদগাহখনৰ এখন ঈদগাহ আছিল এই ঈদগাহখনত বহুত পানী হৈ গ'ল এবাবে তাত নামাজ পঢ়িব পৰা নাই ৰাইজে এবাৰ যিখন আমাৰ দলবাৰী ফুটবল খেলা ফিল্ড আছে তাতে আজি ঈদৰ সমূহীয়া নামাজ হ'ব ৰাইজে আটাইখিনি লগ হ'ব বহুত ভাল লাগিব আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা থাকিল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু বহুত ধৰণৰ বস্তু দেখাম আপোনালোকে চাই থাকিব গাঁওখনৰ মানুহবিলাক একেলগে লগ হৈ নামাজ পঢ়িলে মানে আজিৰ দিনটোত মানে খুশি দিন বহুত ভাল দিন আৰু আজিৰ দিনটোত চব মানুহ লগ হ'ব একেলগে ভাল লাগিব বহুত ভাল লাগিব আৰু ক'ব বাকী নাই হয় আমাৰ ফুটবল খেলা ফিল্ড আছিলে ইয়াতে আমাৰ ফুটবল খেল হয় আমাৰ মেইন ঈদগাহ ফিল্ডখন তাত আছিলে তাত বৰষুণ হৈ তাৰ পানী হ'লে ৰাস্তাটো ছিগি গ'ল পানী হয় তাত সেইকাৰণে এই বছৰটো মানে ষ্টেট দিয়া গৈছে এইবাৰ ইয়াতে ঈদৰ সমূহীয়া নামাজ পঢ়িব যাম আমাৰ লগৰবিলাক আছে ঈদত আহিব দেই আপোনালোক ঈদ খাবৰ কাৰণে अस्सलाम वालेकुम अस्सलाम ईदगाह यारो ये बयान
আমি ঘৰলৈ গৈ আছোঁ কেনেকুৱা লাগিলে নামাজ পঢ়ি ভাল লাগিলে তো অকল মজা এই দিন লাগিছে চাওক কিমান